মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল দিয়া ষ্টুডেণ্টখিনিৰ কাৰণে মোৰ দোকানত এটা ধুনীয়া বস্তু আহিছে মানে এই হাৰ্ডবৰ্ডখন মানে যোনকেইটা জধামূৰ্খই টুকুৰা মাৰি পাছ কৰিম বুলি ভাবিছা তো তেওঁলোকৰ কাৰণে একদম বেষ্ট বস্তু তো আহিব পাৰা মোৰ দোকানতে আছে লৈ যাব পাৰিবা আৰু আহিলে দুজন ভাইটি তেওঁলোকৰ বোলে আজি লগৰ এজনৰ বাৰ্থডে তো আহিলে এটা গিফ্ট পেক কৰিব আৰু গিফ্টটো কি চাই লওক এইফালে এটা বুকে আৰু বুকেটোৰ মাজত কি আছে চাই লওক এইটো হয়তো সেউজীয়া ফুলকবি মানে ব্ৰকলি আৰু আছে ধনিয়া আৰু পিঁয়াজৰ নলা আৰু তাৰপিছত আহি গ'লোঁ মই সন্ধিয়া এখন বিয়া খাবলৈ আজি মোৰ লগৰ এজনৰে বিয়া আছিলে আৰু দৰাজন এইজনেই মোৰ লগৰজন আৰু তেওঁক আজি গোটেই লগৰখিনিয়ে চিৰিয়াখানাৰ জন্তুৰ নিচিনা আগুৰি ধৰিছে ফটো উঠিবলৈ আৰু দৰাৰ লগতে আমিও আহি গ'লোঁ আজি কইনা ঘৰলৈ মানে কইনা নিবলৈ আৰু কইনাৰ ঘৰত আহি পেলাই অত্যাচাৰ কিমান চাওক এইফালে দৰা ঘৰ আৰু কইনা ঘৰৰ মাজত চাউল দলিয়া দলি আৰু এইজনলৈ চাওক স্প্ৰে মাৰি তেওঁৰ অৱস্থা একদম নাইকিয়া কৰি পেলালে তাৰপিছত আহিলোঁ আমি ভিতৰ সোমাই মানে কইনা ঘৰত আৰু এইফালে দৰাও হোমৰ গুৰিত বহিছে বাকী নিয়ম নীতিখিনিও কৰি আছে আৰু আজিৰ পৰা তেওঁৰ লাইফত নাকি লগোৱা মানুহ এগৰাকী আহি গ'ল বাকী বছ যদিহে ছাপোৰ্ট কৰে মোক ফ'ল' কৰি ল'ব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই